মা মা এইফালে আছোন। কি হলো ল'ৰা? আজি তই কাৰ বাৰ্থডে খাব যাৱ? মা মানে মোৰ আজি লগৰ ল'ৰাটো ভাগৰ সেই ল'ৰাটো ভাগৰ বাৰ্থডে আছে। মই খাই আহোঁগৈ দেই। তই আকৌ লগৰ ল'ৰাকৰ বাৰ্থডে খাই থাকে। ঘৰলৈতো বোৱাৰীজনী আনিব লাগে বুলি তই নাভাবিলি? মা ছোৱালী চাই আছোঁ আকৌ। মোৰ পচন্দ নাই হোৱা বুলিহে। তোৰ দ্বাৰা আৰু ছোৱালী বিচৰা নহ'ব। মই তোক কিবা এটা কৈ পিনে মই নমৰাৰ আগতে তোৰ ছোৱালীজনী বিয়া পাতিহে যাব লাগিব। তই আৰু সেইবোৰ জামালা পৰিব নালাগে দে। মই চাই ল'ম নহয় নিজে। নাই। তোৰ লাগি ৰখি থাকো। মই আৰু মোৰ আগত বয়স দেখিব নাপাওঁ। আজি একা মিনতি ফালে যাওঁ। মিনতিয়ে ছোৱালীজনীকে চাব ক'ব লাগিব মিনতিকে। আমাৰ মায়ে যেন একদম বোৱাৰী পাগলী। একেবাৰে বোৱাৰীজনী আনিম নহয়, যেতিয়া তাইক ভালদৰে নুখাব তেতিয়াই গম পাব। এতিয়া বিয়া পোৱাৰ কাৰণ হৈছে আমাৰ লগলাবোৰ দেখি আছোঁ নহয়। একেবাৰে মাইকী মানুহবোৰে কেনেকৈ একেবাৰে নিজৰ হাতৰ মুঠি ৰাখে। মোৰ যে নিজে এনেকুৱা হয়। সেই ভয়তে একা ছোৱালী নানো। আচলতে লোকৰ সেনেকুৱা দেখিলে ভাল লাগে বাৰু মনটো। মিনতি তই বোলে ঘৰত আছনে? এইজনী দেখিছনে? সেই মাতটো শুনিও তাই ওলাই অহা নাই আকৌ। মই জানো। আমাৰ শুইছে দেখোন। কিয় আহিলে বাৰু? এনে আহিলো আৰু ওচৰ চুবুৰীয়া মানুহ অকমান খবৰ লৈ আহোঁতে। মই জানো আপুনিতো কেতিয়াও এনে নাহে। নিশ্চয় কিবা এটা কাৰণ লাগিছে। আকৌ চাগে ল'ৰাটো আকৌ ছোৱালীজনী চাবলৈ আহে নহয়। মিনতি একেবাৰে বেয়া চালু ছোৱালী মানে। একেবাৰে মোৰ মনৰ কথা কেনেকে গম পাই গলি হয় সেইটো কথাই। চাবিচোন মোৰ ল'ৰাটোলৈ ছোৱালীজনী। হয় নেকি? হ'ব দিয়ক। মই ছোৱালীজনী চাম বাৰু। আচলতে আমাৰ মমামুখৰ জীয়েকজনী আছে বাৰু। তাই কিন্তু দৰা বেছি আছে। আপোনাৰ ল'ৰাটোলৈকে বিয়া পাতি দিম নেকি? তেনেহ'লে ভালেই হ'ব। আমি দেখোন দুজনীকে মিতিয়নী হৈ যাম দেখোন। ৰখিব। আজি একেবাৰে আমাৰ হেৰিৰে ক'বগে লাগিব। কৈ মেলি খবৰটো মোক জনাবিচোন দেই। মই এটা গৈ থাকো। ফিল্টাৰত পানীয়ে নাই। যাওঁ পানী অকমান দি লওঁগে। এইজনী ইমান দেৰিলৈকে অহা নাই লালা তই কেতিয়া আহিলি? শুইতে মই এতিয়া হ'ল অকণমান দেৰি। আপুনি ক'লৈ গৈছিলেনো? কিনো আৰু কম আৰু লালা। তহঁতে দেখোন জানই মোৰ দুখৰ কথা। এতিয়া আপোনাৰ দুখৰ কথা হৈছে। এতিয়াতো আমাৰ গাঁৱত আৰু ডাঙৰ দুখৰ কথা হ'ব এতিয়ানে। কি ডাঙৰ কথাও লালা? আমাৰ যে ৰঙাজানৰ সেই মাথাউৰিটো সেইটো ভাঙিব দিয়া নহয়। পানী একেবাৰে ধুপলুং মাৰি আছে। ককা, এতিয়া কি কৰিবি এতিয়ালে? পানী আহে যদি? জানো কি কৰিম। এতিয়া গাঁৱৰ মানুহবোৰে কথা ভালদৰে পাতিলেই হ'ব আৰু। হৰি, একেবাৰে ল'ৰাটো বিয়াখন দেখিব নোপোৱাকে মই মৰিম নেকি বাৰু? পানীত ডুবি। এনেকে নক'ব শুন। শুইতি নহ'লে চাহ একাপ বনাই চাওকচোন। গলা দেয়া শুকাই গৈছেগে। এইটো জোখনটো একেবাৰে মানুহ ডুবি মৰি পঠিয়াম। পানী আহিছে, তই আকৌ চাহ ধান্দা মাৰি আছ। যা ইয়াৰ পৰা। মই একেবাৰে কাপোৰ চাপোৰ ভৰাওঁগে। এই বুঢ়ীজনীয়ে কেনেকে কয় কথাবিলাকে। যা বুঢ়ী, তয়ে মৰিবি পানীত ডুবি। দেখিছনে সেই বতৰটো কেনেকে কৰি আহিছে? আজি যদি বৰষুণ দিয়ে নহয়, আজি মতে বানপানী হ'বই এইখনতে। আমাৰ আজু ককাহঁতক বা দিনৰ পৰা শুনি আহা এইখন বোলে গাঁৱত কেতিয়াও পানীয়ে নহয়। আজি যদি পানী আহে একেবাৰে পানীয়ে বেয়া ৰুদ্ৰ মূৰ্তি ল'ব। এতিয়া পানী আহিলে ক'ত থাকিম বাৰু? মই বাৰু য'ত থাকে পাৰিমেই। মানুহজনী আৰু ছোৱালীজনীৰ চিন্তা হৈছে নহয়। হে প্ৰভু, কি কৰিছা তুমি এইবিলাক?